আছিল আৰু কিয় ইউপিপিএল দলত যোগদান? চাওক, মই বিগত প্ৰায় 7 বছৰমান মই বিজেপি দলৰ লগত আছিলোঁ আৰু মই বিজেপি দলৰ হৈ বিভিন্ন দায়িত্ব পালন কৰি আহিছোঁ। গোসাইগাঁও মহকুমাৰ মই যদি অলৰেডি যি বিজেপি যুৱ মৰ্চা আছে তাৰে সভাপতিও আছিলোঁ আৰু এতিয়া মই যোৱা 26 তাৰিখে আমাৰ সন্মানীয় সভাপতি ইউপিপিএল দলৰ আৰু বিটিআৰ প্ৰধান আমাৰ প্ৰমোদ বড়ো ছাৰৰ বাসগৃহত তেখেতৰ সন্মুখত মই ইউপিপিএল দলত যোগদান কৰিছোঁ। আপুনি যিটো প্ৰশ্ন কৰিলে যে মই ইউপিপিএল দলত কিয় আহিছোঁ, চাওক, ৰাজনীতি বিষয়টো হৈছে নীতি আদৰ্শ, উন্নতি, পৰিৱৰ্তন, এইবিলাক বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া মোৰ জন্মস্থান গোসাইগাঁও। এতিয়া গোসাইগাঁও অঞ্চলৰ সৰ্বাংগীন উন্নতি, সৰ্বাংগীন পৰিৱৰ্তন, ডেভেলপমেণ্ট, সেই ডেভেলপমেণ্ট বা উন্নতিটো শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে, সামাজিকভাৱে বিভিন্ন ধৰণে বিভিন্ন ফালে আমি চাব লাগিব, কাৰণ এইটো আমাৰ জন্মস্থান হয়। আমি কৰ্মৰ ক্ষেত্ৰত আমি বিভিন্ন জায়গা আমি ঘূৰি থাকো, কিন্তু যেতিয়া সেই বিষয়বোৰ আহি যেতিয়া আমি আমাৰ জন্মস্থানত বস্তুবিলাক দেখা নাপাওঁ, তেতিয়া আমাৰো কেতিয়াবা বেয়া লাগে যে নিজৰ জন্মস্থানখনে যদি ডেভেলপ নহয়, নিজৰ যিটো বাৰ্থ প্লেচ সেইটোৱে যদি উন্নতি নহয়, অৰ্থনৈতিকভাৱে মানুহে যদি পিছ পৰি আছে, কিবা হৈ আছে, তেনেহ'লে এজন সমাজৰ এজন প্ৰতিষ্ঠিত ল'ৰা হিচাপে আমি কি কাম কৰিলো? তো সেইটো নিজৰ মনত এটা প্ৰশ্ন উঠি আহে। বিগত এই যিটো চৰকাৰ আমাৰ যৌথভাৱে বিজেপি ইউপিপিএলৰ চৰকাৰ চলিলে, তাত কতবা নহয় কতবা মই দলক, এতিয়া মই কৈ আছো, দলক আমি কোনো ৰকম ভাৱে বেয়া পোৱা নাই, কিন্তু দলৰ কিছু কৰ্মকাজ যিটো আমাৰ অলপ ভাল লগা নাই, বা যিটো হয়তো বা আমাৰ সাব ডিভিজনৰ, আমাৰ মহকুমাৰ বা আমাৰ মানুহৰ উন্নতিৰ কাৰণে হয়তো হোৱা নাই, এইটো অনুভৱ কৰিছো। বহুবাৰ দলক অৱগত কৰিছো বিভিন্ন ধৰণৰ ষ্টেপ লোৱাৰ বাবে, বিভিন্ন ধৰণৰ পৰিৱৰ্তনমূলক বিভিন্ন ধৰণৰ কাম কৰাৰ বাবে, তাত তেনেকে সঁহাৰি পোৱা নাই। আৰু গণতান্ত্ৰিক দেশত এই কথাবোৰ যেতিয়া চৰকাৰ হৈ যায় তেতিয়া বহুতে গুৰুত্ব নিদিয়ে, কিন্তু যেতিয়া নিৰ্বাচন আহে সেই সময়ত কিন্তু সকলোৱে মানুহে নিজৰ যিটো মানে মনোভাৱ আছে সেইটো ব্যক্ত কৰে। তো সেইকাৰণে নিৰ্বাচনৰ সময়ত যিহেতুকে এতিয়া বিটিআৰ নিৰ্বাচন একদমবাৰে কাষ চাপি আহিছে, আমি সেইকাৰণে এটা সিদ্ধান্ত লৈছো, অকল মই নহয়, মোৰ লগত 123 জন আমাৰ কৰ্মকৰ্তা অলৰেডি যোগদান কৰিলে। চ' আমি চবে এই যিটো উন্নতিৰ যিটো যাত্ৰা প্ৰমোদ বড়ো চৰকাৰ, প্ৰমোদ বড়ো ছাৰে বা ইউপিপিএল দলে যিটো আৰম্ভ কৰিছে, সেই যাত্ৰাত সমভাগ লোৱাৰ বাবে আমি ইউপিপিএল দলত আহিছো। Ni mga ama, sigang madala, mana ada ni madala. आंनि मुङा रघुनाथ बसुमतारी, मोर नाम रघुनाथ बसुमतारी। মই আজি বিগত 4টা বছৰ বিজেপিত আছিলো এজ এ মেম্বাৰ হিচাপে, আৰু ইয়াৰ আগত আমি চবে বিপিএফৰে আছিলে। বিগত আমি 15টা বছৰ বিপিএফৰ ৰাজনীতিত জড়িত আছিলো। এতিয়া আমি দেখিলো 2020ত আমি প্ৰমোদ বড়োৰ নেতৃত্বত যিটো বিটিচি এটা নতুন গতিত গৈছে আৰু বিকাশ হৈছে আৰু শান্তি হৈছে, তাৰ বাবে আমি আশাবাদী পৰৱৰ্তী নিৰ্বাচনতো তেওঁৰে চৰকাৰ হ'ব। তাৰ এই অৰ্থটো ৰাখি পেলাই আমি আজি আমাৰ বিভিন্ন স্তৰৰ কৰ্মী আজি যোগদান, আজি 3 দিনমান আগত যোগদান কৰিছো। আজি আমাক ইয়াত চৰাইবিল ব্লক কমিটি ৰিচিভ কৰিছে। মই বিশেষকৈ চৰাইবিল ব্লক কমিটিৰ সভাপতি, সম্পাদক আৰু আমাৰ চৰাইবিল সমষ্টিত যিটো মনোনীত প্ৰাৰ্থী আৰু আমাৰ ইউপিপিএলৰ দলৰ সাধাৰণ সম্পাদক শ্ৰী ৰাজু কুমাৰ নাৰ্জাৰী, তেওঁৰ বিজয় কামনা কৰিছো। আৰু দলত যোগদান কৰি আজি আমি বহুত আনন্দিত, আৰু বিগত দিনত ইউপিপিএলত থাকি সমাজৰ কাম কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু বহুতো কাম কাজ আছে ইয়াতে, কাৰণ বিগত দিন বিপিএফৰ আণ্ডাৰত আছিল, তাৰ কোনো কাম কাজ হোৱা নাই, ডেভেলপমেণ্ট হোৱা নাই, কাৰণ আমাৰ ইয়াৰ নেতাবিলাকে আমাৰ বিপিএফ দলৰ মুখীয়া তেওঁ যাই অৱগত কৰিব পৰা নাই, তাৰ কাৰণে ইয়াৰ ডেভেলপমেণ্ট হোৱা নাই। গতিকে মই সেইটোকে আশাবাদী, প্ৰমোদ বড়োৱে আমাক নিৰ্বাচনৰ পিছতে মোৰ ঘৰৰ কাষৰ সন্মুখৰ ৰাস্তাটো MCLA বিলাকৰ ফাণ্ডৰ দ্বাৰা কৰিছে, আৰু এটা আমাৰ মাইনৰিটি গাঁও আছে তাত ফেবাত লগত ইলেকশ্যন নিৰ্বাচনৰ একদম মানে 2 মাহতে কৰিছে। আৰু বহুতো বস্তু দেখিছো আমি পৰিৱৰ্তন হৈ গৈছে। ৰাতি যেনেকে পিচ এটা ৰেষ্টৰ হৈছে, আৰু এই পিচ ৰেষ্টৰ হোৱাটো অকল খালি
BTCত নহয়, এইটো গোটেই পূৰ্বোত্তৰতে জনাজাত হৈ গৈছে যে BTC এটা শান্তিৰ এটা জেগা হ'ল আৰু প্ৰমবীৰ বড়োই এজন আমাৰ শান্তিৰ নায়ক বুলি পৰিচিত। তাৰ কাৰণে আমি প্ৰভাৱিত হৈ পেলাই আজি ইউপিপিএল দলত যোগদান কৰিলো। এইখিনি মই ক'লো, ধন্যবাদ। এটা ডাঙৰ কুৱেশ্যন, আপোনালোকে বিজেপি দলত আছে, মই বিজেপিত আছিলে মাইনৰিটি চেলত। এতিয়া আপোনালোকে বিজেপি দলত আহিছে, এতিয়া ৰাজকুমাৰ ছাৰক শিকাবৰ কাৰণে আপোনালোকে কেনেকুৱা আপোনাৰ নিজৰ ফালৰ পৰা প্লেনিং পলিচি লোৱা হ'ব? কিয়নো মানে আপোনালোকে আগত বিজেপি আছিলে, এতিয়া সেই ইউপিপিএলৰ দলত বহুত প্লেনিং পলিচি লোৱা মানুহ আছে। এতিয়া আপোনালোকে এক্সট্ৰাকে কেনেকুৱা প্লেনিং এণ্ড পলিচি লৈ কিনি ৰাজকুমাৰ নাৰ্জাৰী ছাৰক শিকাবলৈ চেষ্টা কৰিম? আমাৰ এটা ডাটা বেছ আছে, এই ডাটা বেছত আমি ষ্টাডি কৰিম কোনটো আমাৰ বুথ কমিটিত আমাৰ ফিগাৰ আছে। আমাৰ তাত এই ফিগাৰটো ক'ব বিচৰা নাই, সাৰ্বজনিক কৰিব বিচৰা নাই, কাৰণ মই 4টা বছৰ জড়িত আছিলো। সেই হিচাপে এই ডাটা বেছৰ ওপৰত কেন্দ্ৰ কৰি কাম কৰিম। আৰু আমাৰ বিশেষ আৰু ক'বলৈ নাই, ইউপিপিএল বহুত বহুত আধুনিক ৰাজনৈতিক দল হয় আৰু হাইলি মেকানাইজড হয়। আমাৰ ৰাজু নাৰ্জাৰী তেওঁ নিজে ষ্ট্ৰেটেজিক, তেওঁ ৰণনীতিকাৰ এজন নিৰ্বাচনত, গতিকে ইয়াত আৰু আমি তাক বেছি আইডিয়া দিবলৈ নাই। আমি আমাৰ যিটো ৰণনীতি আছে, আমাৰ যিটো কায়দা কৌশল আছে, আমি কেনেকে বুথ কমিটিৰ মানুহবিলাকক যে কেনেকে কনভাৰ্ট কৰিম, এই বিষয়টো আমি আমাৰ পদ্ধতিত, আমাৰ ষ্ট্ৰেটেজিকত কৰিম আৰু আমি সহায় কৰিম। একেবাৰে গ্ৰাছৰুট লেভেলত আমাৰ চবৰে লগত আমাৰ এটা কানেকশ্যন আছে। বিশেষকৈ মই পাৰ্চনেল, মোক চবেই বড়োই হওক বা বেংগলী হওক মোক খুৰা বুলি মাতে, ৰঘু কাকা বুলিও চবে মাতে। গতিকে মোৰ এটা ভাল এটা গ্ৰাছৰুট লেভেলত এটা ইণ্টিমেচি আছে, মই সেইটো ইমপ্লিমেণ্ট কৰিব পাৰিম। আৰু মই গাঁৱে ভূঞে চবৰে লগতে চিনাকি, এনেকেই নহয় যে মই বহুত বিচাৰিছে আপোনাৰ পুৰা নেটৱৰ্কটো আপুনি ইউজ কৰিম, এইটো 100%। আৰু মানে বেছি সংখ্যক ভোটত ৰাজু নাৰ্জাৰীক বিজয়ী কৰাৰ দায়িত্বটো আমি লৈছো। ফুল গ্যাৰাণ্টেড। ইয়াত বিজেপিৰ যিটো কেণ্ডিডেট দিছে, এইটো বৰ প্ৰেক্টিকেল মানুহ নহয়, তেওঁ এটা বিচাৰধাৰাৰ অহা মানুহ, তেওঁক কোনোবা প্ৰয়োগ কৰিছে। তেওঁ বেয়া ল'ৰা নহয়, ভাল হয়। তেওঁ খেলিব কৈছে, দলে সিদ্ধান্ত গ্ৰহণ কৰিছে, খেলিছে, একো নাই। ফেক্টাৰটো এতিয়া আমাৰ কি হৈছে, যাতে মানে আমাৰ এডজাষ্টিং কেণ্ডিডেট, এইটোতো BPF-ৰ হল্ডত আছে আজিলৈকে। গতিকে BPF-এ কি ৰণনীতি কৰিছে সেইটো আমি শুনিছো। তেওঁলোকে এটা ৰণনীতি কৰিছে যে মানে বহুতো কথা অপপ্ৰচাৰ চলাইছে মাইনৰিটি ভোটটো ল'ব কাৰণে। গতিকে সেই মাইনৰিটি বিলাকক বুজাত মই নিশ্চয় সক্ষম হ'ম। আৰু এইটো সমষ্টিত মাইনৰিটি ভোট ইমান ফেক্টৰ নহয়, 7,000 অনলি। গতিকে ৰাজবংশী ভোটো আমাৰ 4,000 চামথিং। গতিকে বড়ো সদায় UPPL-এ বেছি পায়, টাউনত আহিয়ে UPPL হাৰে, কাৰণ ইয়াত জেনেৰেল ভোটাৰ বিলাক বেংগলী, যিমান মানে চহৰবাসী মানুহ আৰু ইয়াত চবে বহুতো কাৰণ আছে, বহুতো ফেক্টৰে কাম কৰে, তাৰ কাৰণে BPF-ক ভোটদান কৰিছিল। কিন্তু যোৱা 5টা বছৰ প্ৰমোদ বড়োৰ কাৰ্যকাল দেখিলে মানুহে সন্তুষ্ট হৈছে। তাৰ কাৰণে আমিও যোগদান কৰিছো আৰু বহুত ৰাইজে সহানুভূতি আগবঢ়াব, এইটো অন্তৰৰ পৰা বনাব। মানুহ কিছু ভয় থাকে, নিৰ্বাচনত অপেনলি ঘূৰিব নোখোজে, বহুতো কাৰণ থাকে, বহুতো ফেক্টৰে কাম কৰে। আৰু মানুহবিলাকে যিবিলাক শান্তিকামী মানুহ, সেইবিলাক আৰু এইবিলাক বিভ্ৰান্তিত যাব নিবিচাৰে। এইখিনি মই ক'লো যে আমাৰ ৰাজু নাৰ্জাৰীয়ে আটাইতকৈ বেছি আমাৰ গোসাইগাঁও চাব ডিভিজনত নাম্বাৰত দেখিব তেওঁ। আৰু আমি UPPL দলৰ প্ৰধান ব্যক্তিকো আজি এই মাধ্যমৰ দ্বাৰাই মই অনুৰোধ কৰিম যে আমাৰ ৰাজু নাৰ্জাৰীক ভাল এটা পদবী দিব লাগে, EM দিব লাগে। এতিয়া আশাবাদী, আমি জিকাই যোৱাটো আমাৰ দায়িত্ব।